নমস্কাৰ। আজি দেখুৱাম টেঙামৰা গুটিৰ পৰা বনোৱা জাম। প্ৰথমতে টেঙামৰা গুটিখিনি গছৰ পৰা ছিঙি লৈ ভালদৰে ধুই ল'লোঁ। তাৰপাছত টেঙামৰা গুটিৰ পাহিকেইটা এৰুৱাই গোটেই টেঙামৰাখিনি তেনেকৈ ছিঙি ল'লোঁ। মই এটা দেখুৱাই দিছোঁ বাৰু, সকলোৱে চাগৈ তেনেকৈয়ে কৰে, তথাপিও এটা দেখুৱাই দিছোঁ। এয়া চাওক, এটা গুটি লৈছোঁ আৰু ইয়াৰ আটাইকেইটা পাহি এনেকৈ হাতেৰে ছিঙি দিছোঁ আৰু ভিতৰৰ গুটিটো পেলাই দিছোঁ। এনেকৈ গোটেই টেঙামৰাখিনিৰ পাহিবোৰ এটা এটাকৈ এৰুৱাই ল'লোঁ। তাৰপাছত পাহিখিনি গৰম পানীত দি বা ঠাণ্ডা পানীও দিব পাৰে, উতলাই পেলালোঁ আৰু গোটেইখিনি উতলাই দিয়াৰ পাছত যেতিয়া কোমল হৈ যাব তাতে চেনি দিলোঁ। এইখিনি মই দেখুওৱা নহ'ল অৱশ্যে। চেনি দিলোঁ, চেনি সোৱাদ অনুসৰি দিব পাৰে আপোনালোকে। আৰু এনেকৈ চেনি দিয়াৰ পাছত অলপ সময় আকৌ লৰাই থাকিব, লৰাই জুইৰ ওপৰত উঠাই থ'ব। এইখিনি মই নেদেখুৱালোৱেই। তাৰপিছত এয়া হৈ গ'ল আমাৰ টেঙামৰা গুটিৰ পৰা ওলোৱা জাম। এয়া মই এটা পাত্ৰলৈ কাঢ়ি লৈছোঁ আৰু এতিয়া গোটেইখিনি চিচাৰৰ বৈয়ামত ভৰাই থ'ম। চিচাৰৰ বটল নাছিল, সেয়েহে এনেকৈ চিচাৰৰ গিলাচতে এইখিনি থোৱা হৈছে। অৱশ্যে ঠাণ্ডা হ'লেহে চিচাৰৰ বটলত ৰাখিব লাগে। গৰমে গৰমে ভৰাই দিলে চিচাৰৰ বটল ভাগি যোৱাৰ চান্স থাকে। আৰু এতিয়া এইখিনি আমলখিখিনিনো কেনেকৈ আচাৰ কৰিলোঁ সেয়াও দেখুৱাই দিছোঁ। প্ৰথমতে আমলখিখিনি ভালকৈ ধুই ল'লোঁ। ধুই লৈ পেলাই গোটেইখিনি ভাপত দিয়া হৈছে। বইল কৰা নাই। বইল কৰিলে আচলতে আমলখিৰ যিখিনি প্ৰয়োজনীয় উপাদান সেইখিনি পানীত গুচি যাব পাৰে, সেইকাৰণে ভাপত দিয়া হৈছে। মানে গৰম পানীৰ ওপৰত এলুমিনিয়াম বা চিলভাৰ খৰাহীত আমলখিখিনি লৈ গৰম পানীৰ ওপৰত বহাই দিব লাগে আৰু গৰম পানীৰ পৰা ওলোৱা ভাপটোৰ দ্বাৰা আমলখিখিনি সিজি যাব বা কোমল হৈ যাব। আৰু তাৰ পৰা উঠাই পেলাই এয়া ডলাত মেলি ৰ'দত দিয়া হৈছে যাতে পানীখিনি শুকাই যায়। ৰ'দত সম্পূৰ্ণ এটা দিন শুকাবলৈ দিব লাগিব। যদি পানীটো থাকি যায় আচাৰখিনি পিছত বেয়া হ'ব, সেয়েহে ভালদৰে শুকাবলৈ দিব লাগিব। এইখিনি এতিয়া ইমান ভালকৈ শুকোৱা নাই, ইয়াতকৈও বেছি ভালকৈ শুকাব লাগিব। ইয়াৰ পাছত আমলখিৰ গুটিখিনিৰ পৰা আমলখিখিনি এৰুৱাই ল'ব লাগিব আৰু তাৰ পাছত আচাৰ বনোৱা মছলা যেনে জিৰা, পাঁচফোৰণ আদি অলপ সময় কেৰাহীত গৰম কৰি গুড়ি কৰি ল'ব লাগে আৰু মিঠাতেল গৰম কৰি তাত সেই আমলখিখিনি দি দিব লাগে আৰু মছলাৰ সৈতে মিহলাই দিব লাগে। আৰু তাৰ পাছত এটা কাঁচৰ বটলত ঠাণ্ডা হোৱাৰ পাছত আমলখিখিনি ভৰাই থৈ দিব লাগে। আৰু এয়া কৰ্দৈ আচাৰ বাৰু আজি দেখুওৱা নাই, পিছত দেখুৱাম।